নমস্কাৰ স্বাগতম মোৰ আন এটা নতুন ভিডিঅ'লৈ আশা কৰোঁ সকলো ভালে আছে আমাৰো সকলোৱে ভাল মই গৈ আছোঁ গড়গাঁও মহাবিদ্যালয়লৈ মানে আমাৰ কলেজলৈ ঐতিহ্যমণ্ডিত গড়গাঁও মহাবিদ্যালয়খন ভাবিলোঁ আপোনালোকৰ লগত অকমান ভিডিঅ' শ্বেয়াৰ কৰোঁ গৈছোঁ যেতিয়া মোৰ আপোন কলেজখন দেখায়ো ভাল লাগিব আপোনালোকক নহয় জানো এয়া কলেজৰ মেইন গেটখন এফাললৈ গ'লোঁ ভিতৰৰ গেট পালোঁগৈ বহু দিনৰ মূৰত গ'লোঁ কলেজলৈ BA পাছৰ যিহেতু চাৰ্টিফিকেট অনা হোৱা নাছিলে সেয়েহে চাৰ্টিফিকেট আনিবলৈ কলেজ গ'লোঁ ভাল লাগিলে বহু দিনৰ মূৰত কলেজৰ চৌহদৰ ভিতৰত ভৰি দিলোঁগৈ কলেজৰ দিনবোৰ মনলৈ আহিলে ঘূৰি যেতিয়া কলেজৰ বন্ধু বান্ধৱী লগৰীয়াৰ লগত ৰং ধেমালিয়ে দিনবোৰ পাৰ কৰিছিলোঁ নিজৰ ডিপাৰ্টমেণ্টটো দেখাৰ লগে লগে সকলোবিলাক কথা মনলৈ বৰকৈ আহিলে ভাষাৰে আচলতে প্ৰকাশ কৰিব নোৱাৰোঁ আপোনালোকৰ লগত সময় যিহেতু গতিশীল সময়ক ধৰি ৰাখিব নোৱাৰোঁ সময়ক সদায় আমি খোজ মিলাইতো যাবই লাগিব নহয় জানো এয়া কলেজৰ খেলপথাৰ ভাল লগা ঠাইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি মোৰ খুব ভাল লাগিছে যিহেতু মোৰ আপোন অতিকৈ মনৰ মাজত লুকাই থকা কলেজখন এইফাললৈ মোৰ বেষ্ট ফ্ৰেণ্ড মনিকা মই যোৱাৰ দিনা তাইও আহিলে তাইকো লগ পালোঁ ভাল লাগিলে বহু দিনৰ পিছত লগ পালোঁ এইফালে মনিকা টিকলি ডাঙৰে হৈছে আৰু আমাৰ বেটীজনী এফাললৈ সুন্দৰকৈ এটা কলেজৰ পৰিৱেশ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ কলেজৰ দিনবোৰ আচলতে কিমান সুন্দৰ আছিলে কিমান ধুনীয়া আছিলে সকলোৱে আচলতে কলেজত পঢ়া ষ্টুডেণ্টে বুজি পাব এটা কিমান ধুনীয়া সুন্দৰ দিন কলেজীয়া জীৱনটোৰ আচলতে 3টা বছৰ কেনেকৈ পাৰ হৈ গ'ল আমিও গমেই নাপালোঁ ইমান এটা সুন্দৰ সময় আছিলে কলেজৰ পৰা ফাইনেলি ওলাই মেলি ৰখিলোগৈ আকৌ কলেজৰ গেটৰ মুখত এফালে মনিকা ছোৱালী খালোঁ সুৰেন্দ্ৰদাই চানা আগতে কলেজত যেতিয়া পঢ়ি আছিলোঁ তেতিয়া সুৰেন্দ্ৰদাই চানা নাখালে মনটো সদায় আধৰুৱা অনুভৱ হয় আজিও ঠিক তেনেদৰে মন গ'ল চানা খাবলৈ আমি একচুৱেলি কি চানা খাওঁ কেনেকৈ সুৰেন্দ্ৰদাই ভালদৰে জানে সেয়া বনাই দিছে আমাক সদায় খোৱাৰ ধৰণে আগতে আলু বাদাম খুব প্ৰিয় আমাৰ খাই খুব ভাল লাগিছিল কলেজত পঢ়ি থাকোঁতে আমি সদায় খাইছিলোঁ আলু বাদাম গৈ পিনি আজিও সেই কলেজৰ দিনবোৰ মনত পেলাই লৈ ল'লোঁ এভাগ আলু বাদাম হাতত টেষ্টিকৈ হেল্ল' ফ্ৰেণ্ড আকৌ লগ পালোঁ বহু দেৰিৰ পিছত এতিয়া কলেজৰ পৰা আহি মেলি লৈ পিনি ওলালোঁ বিয়া খাবলৈ যাবলৈ ৰেডি হৈ লৈছোঁ এইফালে কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব ৰেডি ঠিক আছে লগ পাম বিয়া ঘৰৰ পৰিৱেশ অকণ দেখাম পাৰিলে চাই যাব বিয়াঘৰৰ সৰুৰ পৰিৱেশ এটি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু মোৰ বিয়াঘৰত খুব ভাল লাগিলে এইটো কাৰণেই বহু দিনৰ পিছত আচলতে চিনাকি মুখবিলাক দেখিলোঁ নিজৰ খুৰা খুৰী বৰ্তা বৰমা পেহা পেহীৰ পৰা আত্মীয় স্বজনৰ সকলো মুখখিনি দেখিলোঁ বহু দিনৰ পাছত বিয়াঘৰতে লগ পালোঁ কথা বতৰা পাতিলোঁ ভাল লাগে আপোন মানুহবোৰক কাষৰ পৰা এনেদৰে কথা পাতিবলৈ পোৱাৰ সুযোগকণ যেতিয়া পোৱা হয় আচলতে এনেকৈ বিয়া সকামেই আচলতে সকলোখিনিকে লগ পোৱা হয় এফালে